হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মই মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এতিয়া অনুৰোধ কৰোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব বুলি বহুত আশাৰে বাট চাই ৰ'লোঁ। আৰু লগৰ কেইগৰাকীৰ লগত ওচৰতে বাইদেউৰ ঘৰত বগৰী খাইছিলোঁ। বৰ ধুনীয়া বগৰী এজোপা, অকণমান তাৰো দেখাই দিছোঁ। পকাটো খুজিলোঁ, পকাটো তুমি ল'লা যে নে? ভালে ভালে। থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় বুজিব পাৰিছে মোৰ ভিডিঅ'টোৰ বিষয়ে। মই আজি বিভিন্ন ধৰণৰ বন শাক, যিবিলাক বন শাকত বহুতো ঔষধি গুণ আছে, তেনেকুৱা শাক কিছুমান দেখাম। খাব পাৰি শাকবিলাক, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। নলটেঙা বুলি বুটলিছিলোঁ। নলটেঙা নহয়, এইটো বাঘ টেঙা কয় আৰু কিছুমানে বাঘে আচোৰা কয়। আৰু এইটো হয় এইটো মধুসোলেং। এইখন ভালকৈ দেখাই দিয়কচোন। এইটো কি বুলি কয়? এইটো মধুসোলেং। হোলেং। মধুসোলেং টেঙা খাবলৈ খুব ভাল লাগে। কেঁচাইও খাব পাৰি। বহুত মজা। টেঙেচি খাইছিলোঁ। এইটো দাইলৰ লগত দি খাব পাৰে। এনেই মানে অকণমান টেঙেচি হ'ব আৰু টেঙা। এইটো মানে সেই নদীৰ নিচিনা জেগাবোৰত খুব হয় বাঘ টেঙা। সেয়া আমাৰ পেহী এগৰাকীয়ে বন শাক বুটলি আনিছে, বাঘ টেঙা আৰু মধুসোলেং। নিশ্চয় বহুতে চিনি পাইছে, বহুতে চিনি নাপায়। খাব পাৰি, বহুতো ঔষধি গুণ আছে। এনেকুৱা শাক পাচলিবিলাক খালে আচলতে পেটৰ কাৰণে বহুতেই ভাল। এজোপা লৈ যাম ন, আমাৰ তাত ৰুই দিম। ৰ'বা, তুমি ভিডিঅ'টো ধৰা খাবা হা, আমাৰ বাৰীত ৰুই দিম এজোপা। ৰাস্তাতে এজোপা পাই লৈ ঘৰলৈ লৈ গৈছোঁ ৰুবৰ কাৰণে। বহুত কাঁইট, একেবাৰে লাগি ধৰে গাত, বহুত বেছি কাঁইট আছে। এজোপা হ'ল বাঘ টেঙা, ঘৰত ৰুই দিম বুলি লৈ গৈছোঁ। নাতিনীৰ লগত খোজকাঢ়ি গৈ থাকোঁতে দেখিলোঁ। ইমান ধুনীয়াকৈ ওলাইছে চোৱা সেইখিনি। আইনো তুমি মোবাইলটো ধৰাচোন, এইখিনি উঘালি লৈ যাম। ৰ'বা দেই, সেইজোপা চোৱা, সেইজোপা ৰুই দিম। এইফালে বাঘ টেঙা চাক টেঙা উঘালি লৈ নাতিনীৰ লগত ঘৰত ৰুই দিবলৈ লৈছোঁ। আৰু সেয়া আমাৰ বাইদেউ আহি আছে বজাৰ যাবলৈ। এয়া বাইদেউ বজাৰ গৈছে। এইফালে আমাৰ এই মাছৰ কাৰ্টুনতে ৰুইছিলোঁ মই, কি বুলি কয়, লাই শাক কেইজোপা ডাঙৰ হৈছে। লগতে উৰহীখিনিও অকণমান দেখাই দিছোঁ। উৰহী লাগিছিলে এবাৰ দেই, বহুত লাগিছিলে। পিছতীয়াকৈ লাগে, মানে যেতিয়া বহুত বেছি দাম হয় তেতিয়া নালাগে, একেবাৰে বজাৰত দাম দৰ নাইকিয়া হ'লেহে লাগিছে আৰু। সেইফালে ট্ৰেইন গৈ আছে, অকণমান ট্ৰেইনখনো দেখাই দিছোঁ। লাই শাক কেইজোপা আজি খাম। আৰু মই লাই শাকৰ লগতে বেঙেনা আৰু জলকীয়াও দি থৈছিলোঁ। আচলতে লাই শাক কেইজোপা যিহেতু ডাঙৰ হ'ল, আজি খাব লাগিব। আজি নহয়, ভিডিঅ'টো পুৰণা দেই, দুদিনমানৰ। নাতিনীয়ে ভিডিঅ' কৰি দিছিলে লাই শাক কেইজোপা উঘালোতে, দেখা পাব আপোনালোকে। ৰ'ব, উৰহীখিনি দেখাই ল'লোঁ। এয়া লাই শাক কেইজোপাক এতিয়া কাটি নিম। লাই শাক কটাৰ পাছতে তাতে বেঙেনা আৰু জলকীয়া থাকিব। একেটা মাছৰ কাৰ্টুনতে আচলতে মাছবিলাক ভৰাই যে, সেনেকুৱা কাৰ্টুনবিলাক থাৰ্মকলৰ, তেনেকুৱাবিলাক মাছ বুলি নহয়, কিবাকিবি ফল মূলো আনে চাগে এইবোৰত। এইবোৰ 30 টকা দিলে এটা পাই যায়। এনেকুৱাবিলাক আনি লওঁ, তাতেই খেতি কৰোঁ কিছুমান। এয়া লাই শাক কাটিলোঁ, ধুনীয়া ডাঙৰ ডাঙৰ হৈছিলে। একেবাৰে জুইত বনাই পেলাই খালোঁ আৰু গেছো বাচিল, জুইতে ৰান্ধিলোঁ। এয়া এতিয়া মাছৰ কাৰ্টুনটোত দেখিছা নহয়, তাতে বেঙেনা আৰু জলকীয়া পুলি দিছোঁ হ'বলৈ। এইকেইডাল শাককেইডাল দেখাই দিছোঁ ভালকৈ, বৰ ধুনীয়া হৈছে শাককেইডাল। আৰু আছে বহুতো, মানে বিভিন্ন ধৰণৰ শাক বুটলিছিলোঁ, দেখাম আপোনালোকক। আমাৰ বহাগ বিহুতো 100 এবিধ শাক খায় একেবাৰে। সেই মাছক যিটো কাৰ্টুনটো আছিলে থাৰ্মকলৰ, এইটো কাৰ্টুনটো দেখিছে নহয়, তাতে লাই আছিলে।
লাই কেইজোপা উঘালিলোঁ। লাই উঘলাৰ পাছত তাতে এতিয়া আছে বেঙেনা পুলি আছে, জলকীয়া পুলি আছে। এনেকৈ অকণমান কৰি জেগা চেগা যিহেতু নাই এইবিলাক জেগাত আৰু এনেকৈ খাব পাৰি। এইখিনি ধুনীয়াকৈ কাটি বাছি ল'লোঁ। কাটি বাছি লৈ ভাজিলোঁ। দেখাই দিছোঁ অকণমান, একেবাৰে সাধাৰণ ভিডিঅ' যদিও যিহেতু শাক পাচলি এইবিলাক খাই ভাল লাগে আৰু মাছ মাংস কণী সেইবিলাক খোৱাতকৈ শাক পাচলি খালে বহুতেই ভাল। সেউজীয়া শাক পাচলি স্বাস্থ্যৰ কাৰণে ভাল। আৰু মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যিখিনি শাক, তাতে কেইবাবিধো শাক আছে, চাই থাকক ভিডিঅ'টো। সেইখিনি কিন্তু বহুত উপকাৰী গুণ আছে তাতে। খুব ভালকৈ বনালে আৰু সৰু ল'ৰা ছোৱালীকো অকণমান খুৱাব লাগে শাক পাচলিবিলাক। সেউজীয়া শাকবোৰ বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে খোৱা একেবাৰে কম খায় আজিকালি ল'ৰা ছোৱালীবিলাকে। অলপ মৰম কৰি হ'লেও মানে যেনে তেনে বুদ্ধি কৰি খুৱাব লাগে, যিহেতু সেউজীয়া শাকত বহুত ভিটামিন থাকে, স্বাস্থ্যৰ কাৰণে ভাল। সকলো ফালৰ পৰা ভাল আৰু সেউজীয়া শাকবিলাক খাব লাগে। এইখিনি শাক বুটলিছিলোঁ আমাৰ এইবোৰ পথাৰত বাৰীত। ইয়াতে আপোনাৰ পকমৌ আছে, মানিমুনি আছে, দুৰুম বন, ভেবেলী লতা আৰু কণা শিমলু বুলি কয় এবিধ, খুতৰা শাক আৰু বুটলিম অলপ। দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকক। সকলোখিনি মিক্স কৰি মানে ভাজিম। ভজাখিনি মই দেখা নাই আৰু মিঠা পাতো দিছোঁ লগতে। ভজাখিনি দেখুওৱা নাই আৰু এনেই একেবাৰে চিম্পুল, অকণমান পাঁচফোৰণ আৰু এটা কেঁচা জলকীয়া দি ভাজিছোঁ। ইয়াত পিঁয়াজ ৰচুন কোনো মছলাৰ কথাই নাহে আৰু মই আমাৰ নাতিনীজনীকো শাক পাচলি এনেকুৱা শাকবোৰ বন শাকবোৰ চিনাকি কৰি দিছোঁ। এইবিলাক চিনি পাব লাগে আচলতে। আৰু আজিকালিনো অৱশ্যে চিনি পাবলৈ থাকে ক'ত, এনেকুৱা শাক পাচলিবোৰ পাবলৈ নাই। ইয়াত আমি য'ত আছোঁ পথাৰ নিচিনা আছে কাৰণে গজিছে। এইবোৰ গাঁৱে ভূঞেও আজিকালি পাবলৈ কম হৈছে মানে। এয়া বোৱাৰী আৰু নাতিনী বুটলাত লাগিছে, ময়ো বুটলিলোঁ। আকৌ এইবাৰ এই পোক লগাখিনি বুটলি আনিছে। মই এতিয়া যিমানবোৰ শাক বুটলিছোঁ আৰু এবিধ দেখাম, আপোনালোকে বহুতে চিনি পায় হয়তো, বহুতে নাপায়। লবৰুৱা বুলি কয়, দীঘল দীঘল পাত। হয়তো সকলো জেগাতে নাম ঠাই বিশেষে অৱশ্যে নামবোৰ বেলেগ বেলেগ থাকে দেই। আমি লবৰুৱা বুলি কওঁ। এইফালে আকৌ নাতিনীয়ে খিলনা ঘৰত আনি শাকখিনি ভৰাই ল'লেহি ককাকৰ ওচৰত। এনেকৈ স্কুল বন্ধ যে এনেকৈ খেলি থাকে পথাৰত তাই ককাৰ লগত। এইফালে আৰু পাইছোঁ খুতৰা শাক, বৰ ধুনীয়াকৈ ওলাইছে এতিয়া, যিহেতু বৰষুণ দিলে, বৰষুণ পাই শাকবোৰ গজি উঠিছে, বন শাকবোৰ। এয়া সকলোখিনি মিক্স কৰি বনালোঁ, খাবলৈ খুবেই সোৱাদ হ'ল। ইয়াতে গোটেইখিনি মহৌষধি গুণযুক্ত। এয়া দেখিলে লবৰুৱা পাত, দীঘল দীঘল। এইটো অলপ লফা শাকৰ নিচিনা, অলপ বিজলুৱা, খাই খুবেই ভাল লাগে। চবখিনি মই একেলগতে মিক্স কৰি ৰান্ধিলোঁ, নিজেও খালোঁ, ঘৰৰ সকলোকে খাবলৈ দিলোঁ। আৰু নালাগে অকণমানিজনীকো মই খুৱাওঁ। এইবিলাক শাক বন শাক খাব লাগে, এইবিলাকত বহুতো ঔষধি গুণ থাকে। এয়া শাকখিনি দেখিছে নিশ্চয়, খুব ধুনীয়া হ'ল খাবলৈ। নিশ্চয় আপোনালোকে মোৰ বনৌষধি গুণযুক্ত শাক বনাই দেখালোঁ আপোনালোকক। বন শাকৰ লগত চিনাকি কৰি দিলোঁ। বিভিন্ন ধৰণৰ বন শাকত বহুত ধৰণৰ ঔষধি গুণ থাকে, তাত খাব লাগে মাজে সময়ে, পাৰিলে খাব আপোনালোকেও। আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে সামৰিম। শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই।